নমস্কাৰ আসসালামু আলাইকুম মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। ভাস্কৰজ্যোতি মহন্তক আপোনালোক সকলোৱে নিশ্চয় চিনি পায়। তেওঁ এগৰাকী IPS বিষয়া আছিল আৰু আজিৰ পৰা কেইবছৰমান পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান DGP হৈ তেওঁ অৱসৰ গ্ৰহণ কৰিছে। 2023 চনত তেওঁ অসমৰ মুখ্য তথ্য আয়ুক্ত হিচাপে চাকৰিত পুনৰবাৰ যোগদান কৰিছিল। কিন্তু শেহতীয়াকৈ তেওঁ এই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁ পদত্যাগ কৰিছে, অৱসৰ গ্ৰহণ নহয়, তেওঁ চাকৰিটোৰ পৰা পদত্যাগ কৰিছে। তেওঁ ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু তাৰ কাৰণটো হ'ল আমাৰ প্ৰাণৰ শিল্পী বুকুৰ আপোন জুবিন দাৰ যি মৃত্যু, অস্বাভাৱিক ৰহস্যজনক যি মৃত্যু, সেই মৃত্যুৰ লগত তেওঁৰ ভাতৃ শ্যামকানু মহন্তৰ নাম সাঙুৰ খাই পৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে যে তেওঁ আগতীয়াকৈ হেনো এই কথাবিলাক মুখ্যমন্ত্ৰী কাৰ্যালয়ত কৈ থৈছিল। তেওঁৰ যিসকল সহকৰ্মী আছিল তেওঁলোককো জনাই থৈছিল যে শ্যামকানু মহন্তৰ সম্পৰ্কে যদি কোনো তথ্য আবেদন যদি মানুহে বিচাৰে তেন্তে তেওঁ পদত্যাগ কৰিব। আৰু 2023 চনৰ পৰা 25 চন, এতিয়া 2 বছৰ কোনেও শ্যামকানু মহন্তক চৰকাৰে দিয়া পুঁজিৰ বিষয়ে আবেদন জনোৱা নাছিল তথ্যৰ বাবে। কিন্তু শেহতীয়াকৈ যিহেতু এজন ব্যক্তিয়ে আবেদন জনাইছে যে শ্যামকানু মহন্তক আৰু অন্যান্য যিসমূহ সাংস্কৃতিক গোষ্ঠী আছে সেই গোষ্ঠীসমূহক চৰকাৰে দিয়া পুঁজিৰ সম্পৰ্কে তথ্য বিচৰাৰ বাবে তেওঁ লগে লগে পদত্যাগ কৰিছে। তেওঁ কোৱা মতে যদি তেওঁ দায়িত্বত থাকে তেতিয়া ৰাইজৰ মনত সন্দেহ সৃষ্টি হ'ব পাৰে। কিন্তু তেওঁ কৈছে যে যিজন ব্যক্তিয়ে শ্যামকানু মহন্তক চৰকাৰে দিয়া অনুদানৰ তথ্য বিচাৰি আবেদন জনাইছে সেই মানুহজনৰ হেনো ভাস্কৰজ্যোতি মহন্তৰ ওপৰত গভীৰ আস্থা আছে, বিশ্বাস আছে। কিন্তু ৰাইজে যাতে কোনো ধৰণে ভুল বুজাবুজি নহয়, ৰাইজৰ মনত যাতে কোনো সন্দেহ সংশয়ৰ সৃষ্টি নহয়, সেয়েহে তেওঁ নিজেই পদত্যাগ কৰিছে। এই কথাটো বৰ এটা আচৰিতজনক কথা যে যিজন ব্যক্তিয়ে শ্যামকানু মহন্তক দিয়া অনুদানৰ তথ্য বিচাৰি আবেদন জনাইছে সেই মানুহজনক ভাস্কৰজ্যোতি মহন্তই হেনো চিনি পায় আৰু তেওঁৰ লগত ভাল সম্পৰ্ক আছে। আগতেও হেনো বহুবাৰ তেওঁ আবেদন জনাই থাকে, কিন্তু এইবাৰ যিহেতু তেওঁ শ্যামকানু মহন্তৰ ওপৰত তথ্য বিচাৰিছে, আবেদন জনাইছে, সেয়ে যাতে কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাথাকে সেই কথা আগত ৰাখিয়ে ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰিছে। গতিকে এতিয়া ৰাইজৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে যে ভাস্কৰজ্যোতি মহন্তই সকলো মেনেজ কৰি থৈছে নেকি? যিসমূহ তথ্য এতিয়া বিচৰা হৈছে শ্যামকানু মহন্তৰ দিয়া চৰকাৰে প্ৰদান কৰা অনুদানৰ বিষয়ে, সেয়া সঠিক ৰূপত ওলাই আহিবনে? সেয়া ৰাইজৰ মনত এতিয়া প্ৰশ্ন। আৰু এইটো স্বাভাৱিক কথা যে তেওঁৰ নিজৰ ককায়েকে মুখ্য তথ্য আয়ুক্ত হিচাপে 2 বছৰ কৰ্মৰত হৈ আছিল। গতিকে তেনে ক্ষেত্ৰত নিজৰ ভায়েকৰ যি সঠিক তথ্য, কিমান ধনৰ লেনদেন হৈছিল, চৰকাৰে কিমান আৰ্থিক সাহায্য প্ৰদান কৰিছিল, এইসমূহ যাতে সঠিক ৰূপত ওলাই নে নোলায় সেয়াত এতিয়া এটা ডাঙৰ প্ৰশ্নবোধক চিন হৈ দেখা দিছে। গতিকে ৰাইজে এই কথাই কৈছে যে ভাস্কৰজ্যোতি মহন্তই হয়তো ইতিমধ্যে সকলো মেনেজ কৰি দিছে, সকলো তেওঁ ঠিক কৰি থৈছে যাতে ভায়েক বিপদত নপৰে। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে? আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।